Good morning everyone. আজি 17 ছেপ্টেম্বৰ অসমীয়া প্ৰতিদিনখন লৈ মই হেডলাইনখন কৰিবলৈ আগবাঢ়িছোঁ। দ্বিতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। ব্যাপক নিৰাপত্তা, ইণ্টাৰনেট কৰ্তনৰ পিছতো নিকা স্বচ্ছতাৰ প্ৰসংগত ব্যৰ্থ চৰকাৰ। হোৱাটছএপত বিয়পিল পৰীক্ষা কেন্দ্ৰৰ বাহিৰলৈ যাব নিদিয়া 90 পৃষ্ঠাৰ প্ৰশ্নকাকত। মেট্ৰিক পৰীক্ষাৰ পতাত কলংকিত অধ্যায় কৰা সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এইবাৰো দেখুৱালে বিফলতাৰ অন্য এক দৃষ্টান্ত। ধেমাজিৰ চিমেণ্ট চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰত সেৱাই নিয়োগ কৰা ফটোগ্ৰাফাৰে পৰীক্ষাৰ পিছত ফটো তুলি প্ৰশ্নকাকত বিলোৱা বুলি দাবী সেৱাৰ। ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীক আটক, মোবাইল ফোন জব্দ। প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে স্থিতি সলালে সেৱাই। ইমানদিনে প্ৰশ্নকাকত প্ৰাৰ্থীক আনিবলৈ নিদিয়াৰ পিছত এইবাৰ হঠাতে ঘোষণা, পৰৱৰ্তী পৰীক্ষাৰ শেষত প্ৰাৰ্থীয়ে লৈ যাব পাৰিব প্ৰশ্নকাকত। পৰীক্ষাৰ উত্তৰ বহীত প্ৰাৰ্থীৰ নাম, ফটো ব্যৱহাৰৰ নাফুট নাচুট ঘটনা। নিযুক্তি ভয়ংকৰ অনিয়মৰ অভিযোগ আজাপৰ। পূৰ্বৰ এক বাছনি পৰীক্ষা সন্দৰ্ভত অনিয়মৰ তথ্য মুখ্যমন্ত্ৰীয়ে খণ্ডন কৰিব নোৱাৰিলে নিজৰ মানুহক চাকৰি দিবলৈকে বাহিৰত কঠোৰ হৈ দেখুৱাইছে। আজি দেৱশিল্পী বিশ্বকৰ্মাৰ পূজা। পানীত পৰি মৃত্যু হোৱা তফজ্জুল প্ৰকৃততে বলাৎকাৰত অভিযুক্ত তফজ্জুল নহয়। ধিং ধৰ্ষণ কাণ্ডক লৈ হাইকোৰ্টত অভিযুক্ত পৰিয়ালৰ বিস্ফোৰক তথ্য। মৃত তফজ্জুল ধৰ্ষণত অভিযুক্ত তফজ্জুল দুজন ভিন্ন ব্যক্তি। ৩ নম্বৰ পৃষ্ঠাত আছে গুৱাহাটীৰ ৰাজীৱ ভৱন উত্তাল কৰিছে কংগ্ৰেছে। স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, অনলাইন ট্ৰেডিং কেলেংকাৰী তদন্তৰ দাবীত বিক্ষোভ। ট্ৰেডিং কেলেংকাৰীৰ তদন্ত CBIৰ দ্বাৰা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাত আমি আশ্বস্ত নহয়। দেৱব্ৰত শইকীয়াই কয় যে ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিব লাগে। ৫ নম্বৰ পৃষ্ঠাত আছে আজি কেজৰিৱালৰ বাসগৃহত আপৰ বিধায়িনী দলৰ বৈঠক। আজি বিয়লি উপ ৰাজ্যপালক সাক্ষাৎ, পদত্যাগ পত্ৰ দিব অৰবিন্দ কেজৰিৱালে। দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নিৰ্বাচন আজি হ'ব। থানাৰ সন্মুখত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ। গোসাইগাঁৱত আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ বাপী দেৰ মৃত্যুৰ অভিযোগ। হাতত পিষ্টল লৈ সীমান্তৰ অসমীয়া গুলীয়াই মৰা ভাবুকি। নাৰায়ণপুৰৰ মিলনজ্যোতি গাঁৱত অৰুণাচলী ভূ-মাফিয়াৰ দৌৰাত্ম্য। নামঘৰ ভাঙি পেলোৱাৰ হুংকাৰ। গুৱাহাটীৰ বাতৰিত আছে কটনিয়ানৰ প্ৰতিবাদত উত্তাল পাণ বজাৰ। পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তেজনা। ট্ৰাকে মহতিয়াই নিলে ক্ষুদ্ৰ ব্যৱসায়ীক। সমীপৰ ট্ৰেফিক পইণ্টত আৰক্ষী মতিয়ান কৰাৰ দাবী। এম্বুলেন্স পলমকৈ আহাত ক্ষুব্ধ শিক্ষাৰ্থী। ৭ নম্বৰ পৃষ্ঠাত আছে ছেবিৰ প্ৰমাণপত্ৰ থকা প্ৰচাৰেৰে কোটি কোটি টকা আত্মসাৎ। শিৱসাগৰত অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ জাল। বিনিয়োগকাৰীক ২০-২৫% লাভাংশ দিয়াৰ প্ৰলোভনেৰে ৭-৮ কোটি টকা সংগ্ৰহ। বাতৰিত আছে বীৰদৰ্পে এছিয়ান হকী ফাইনেলত ভাৰত। ছেমিফাইনেলত চীনৰ লগত পৰাস্ত পাকিস্তান। ডেভিছ কাপৰ পৰা ভাৰতৰ বিদায়, ছুইডেনৰ বিৰুদ্ধে শোচনীয় পৰাজয়। ব্যৱসায় বাণিজ্য পেজটোত আছে মহিলা সবলীকৰণত গুৰুত্ব, PKFLৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলা উদ্যোগীসকলক লৈ গৱেষণামূলক পদক্ষেপ গ্ৰহণ। জাহাজৰ বৰ্ধিত ভাড়া, কণ্টেইনাৰৰ নাটনিয়ে ভাবুকিৰ সৃষ্টি কৰিছে দেশৰ ৰপ্তানিত। অন্তিম পৃষ্ঠাত আছে মাৰ্কিন চিক্ৰেট ছাৰ্ভিচে ব্যৰ্থ কৰিলে ট্ৰাম্পক হত্যাৰ চেষ্টা। গল্ফ ক্লাবত ব্যস্ত থকা প্ৰাক্তন ৰাষ্ট্ৰপতিলৈ গুলীচালনা কৰিবলৈ সাজু হৈছিল বন্দুকধাৰী। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।